পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনাও বুলি জগতখন বিহুৰ লগনি तेरी उंगली पकड़ के चली ममता के आंचल में पली तेरी उंगली पकड़ के चली ममता के आंचल में पली माँ ओ मेरी माँ तू मेरा लाडला এবাৰ মই জুবিনদাৰ পাখি পাখি এই মন গানটো গুণগুণাই দিব পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি পাখি মেলি যাওঁ উৰি জাকি মাৰি গইলা মেৰি অহা পদূলিত বুটলিয়ান লৰালি উৰি পাখি মেলি যাওঁ উৰি দেউতাৰ হাঁহিৰে আইৰিখতে উমলি ৰ'দে বৰষুণে ধেমালি আতলি সেই আবেলি উৰি পাখি মেলি যাওঁ উৰি প্ৰিয় দৰ্শকবৃন্দ ইমান পৰে উদীয়মান কণ্ঠশিল্পী এগৰাকী কণমানি কণ্ঠশিল্পী দেৱদীপ কলিতাৰ গীত শুনিলে আপোনালোকে আৰু এই দেৱদীপ কলিতা ইতিপূৰ্বে জোনাক NKTV আৰু DY365ৰ মঞ্চত গীত পৰিৱেশন কৰিছে আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আৰু এটা কথা আপোনালোকে জনালে ভাল হ'ব জোনাক চেনেলত বৰগীত পৰিৱেশন কৰি পুৰস্কৃত হ'বলৈ সক্ষম হৈছিল ন দেৱদীপ তুমি কোনটো পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে মই বৰগীতৰ প্ৰথম মানে শ্ৰেষ্ঠ পুৰস্কাৰটো পাবলৈ সক্ষম হৈছিলোঁ তেওঁ মোক 10,000 টকা দিছিলে লগত মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰিছিলে হয় প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে আজিৰ এই যিটো আমাৰ ভিডিঅ'টি কেনেকুৱা পালে জনাব আৰু যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটি আৰু শেষত দেৱদীপৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু দেৱদীপৰ এই সংগীতৰ যি যাত্ৰা আচলতে এই যাত্ৰা আৰম্ভণি হৈছেহে আৰু বহু দূৰ বাট আছে গতিকে দেৱদীপে এই চৰ্চা অব্যাহত ৰাখক আমাৰ চেনেলৰ তৰফৰ পৰা আমি আশীৰ্বাদ কৰিছোঁ শুভকামনা জনাইছোঁ আৰু শেষত দেৱদীপৰ এটি আমি গীত শুনিম আৰু এই অনুষ্ঠানটি সামৰণি মাৰিম কোনটো গীত শুনাব এবাৰ মই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰজনমৰ শুভ লগত গীতটি গাবলৈ চেষ্টা কৰিছোঁ পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত